নমস্কাৰ মৰাণ কালচাৰ নটিছ চেনেলটিৰ জৰিয়তে আপোনালোকক সকলোকে অসমীয়াৰ নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই আজি বৰ্তমান আহি উপস্থিত আছোঁহি কাকপথাৰ কাঠবস্তি গাঁৱত ৰাতি বিহু চাবলৈ। আপোনালোকে সকলোৱে জানে যে আদিম কালৰ পৰা ধৰি আমাৰ মৰাণ জাতিটোৱে কেনেদৰে ৰাতি বিহু পালন কৰি আহিছে। ইয়াত বহুত দায়িত্ব থাকে, ৰেছপনচিবিলিটি থাকে, বহুত নিয়ম ধৰি এই ৰাতি বিহুখনি পালন কৰি আহিছে। মই আপোনালোকৰ আগত কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰি আছোঁ। নাচনী ঐ ধনিয়া আৰু দুখীয়া এতিয়া নতুন নাচনী ঐ সঁচাই তুমি লুবিয়া সঁচাই তুমি তাক নিচাও হে।